হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত ত্ৰিদীপে পৰি দেউতাকক ঘৰলৈ লৈ যাব আৰু তেতিয়া পৰীক্ষতৰ মনটো বহুত বেছি ভাল লাগিব। আৰু তেতিয়া পৰি আৰু অংশুৱে ত্ৰিদীপক ধন্যবাদ দিব আৰু তেতিয়া ত্ৰিদীপে তোমালোকে মোক আপোন বুলি নাভাবিলেও মই কিন্তু তোমালোকক আপোন বুলিয়ে ভাবো, গতিকে যি কৰিছো মই আপোন মানুহ হিচাপে কৰিছো বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ দেউতাকে যে শুনক তহঁতৰ মা ক'ত গ'ল, মানে মোৰ পত্নী ক'ত বুলি শুনক সুধিব আৰু তেতিয়া শুন চিন্তাত পৰিব। এতিয়া বাৰু শুনে দেউতাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ পাজি আজি গুডুক ঘৰলৈ লৈ যাব আৰু তই ককাক কিয় বাহিৰত লৈ গৈছিলি বুলি গালি পাৰিব আৰু তোক লৈ মই যাবই নালাগিছিল, তই অকলে থকাৰে যোগ্য বুলি গুড্ডুক ক'ব আৰু তেতিয়া গুড্ডুই মই সদায় অকলে থাকিব লাগে, তোমাৰ বাহিৰে মোৰনো আছে কোন বুলি পাজিক ক'ব। এতিয়া বাৰু পাজিৰ মনটো বেয়া লাগিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।